এতিয়া আমি আছো হিমালয়ত। এই চাওক মুনু তলত আমি ওপৰত কি ধুনীয়া লোকেশ্যন মাই গড। এইফালে ভূটান পাহাৰ পুৰা বৰ্ডাৰ আৰু ইফালে আমি চাবা পৰি যাবা। এবাৰ হাই দেখাই দিয়া হাতটো। আৰু দুজন এইফালে বহি আছে, এই দুজন চব চাৰিওফালে ছেপাৰেট হৈ আছে। হাই হেল্ল' নমস্কাৰ, পুনৰ এটি মোৰ নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া তামোলপুৰ পাৰ হৈছোঁ। এতিয়া আমি গৈ আছোঁ। আজি আমি গৈ আছোঁ কি নাজানো জেগাটোৰ নাম আপোনালোকে গম পাব যেতিয়া দেখা পাব। সেয়া গ্ৰীণ হিমালয় পিকনিক স্পট চাওক। আৰু 10 কিলোমিটাৰ চিধা। আমি হিমালয়ত গৈ আছোঁ। হিমালয় চাওক না, ৰাস্তাটো কি মজা, সৰু সুৰসুৰীয়া ৰাস্তা একদম। কিন্তু ৰাস্তাটো ভাল দেই, বঢ়িয়া একদম পকা। A few minutes later. চাওক কি ৰাস্তা, বাপৰে বাপ। এই খাতৰনাক ৰাস্তা দি আমি গৈ আছোঁ এতিয়া। ইমান সময় ভালে আছিলে, কিন্তু এইখিনি পোৱাৰ লগে লগে ৰাস্তাটো অলপমান 5-6 কিলোমিটাৰমান অলপমান বেয়া চাগে। এইখিনি চব মানে কেঁচা ৰাস্তা, পকী শিলগুটি চব। পুৰা গৈ আছোঁ আৰু আমি জংঘলৰ মাজে মাজে আমাৰ যাত্ৰা আপোনালোকে নিশ্চয় দেখা পায়। পাহাৰে ভৈয়ামে একদম, জংঘলে মংগলে চবতে একদম। চাওক না, এই ৰাস্তা ডেষ্টিনেশ্যন দিছে গ্ৰীণ হিমালয়। ক'ৰ নদীৰ মাজত ৰাস্তাই নোহোৱা হৈ গ'ল। আমি এতিয়া ক'ত যে যাম ভাবি, ইফালে নদী পূৰা শুকাই গৈছে চাৰিওফালে। এয়া নদী চাওকচোন। এতিয়া ৰাস্তা, আমি এতিয়া নদীৰ মাজে মাজে যাওঁ আৰু ক'ত যাওঁ নাজানো আৰু আহি আছোঁ, ৰাস্তাই নোহোৱা হৈ গ'ল। নদী আছিল এইটো আগতে, এতিয়া নদী আছিল, শুকাই গৈছে। এতিয়া চাওক না, ব'লা ব'লা ব'লা। নদীৰ মাজে মাজে আমি যে গৈ আছোঁ, বাপৰে বাপ। আছোঁ আৰু ৰাস্তাই হয়নে নদীয়ে হয়নে কিয়ে হয় ভগৱান জানে। নদী চাগে। আমি যে ক'ত আহিছোঁ, বাপৰে বাপ। কেনাই ৰাস্তা, মানে ৰাস্তা নাই, ৰাস্তাই নাই মানে একদম চাৰিওফালে একদম শিলগুটি। ইফালে চাওক না, একদম গাঁৱলীয়া পৰিৱেশ। আমাক নালাগিব ইফালে যে মানে কিবা হেৰি আছে বুলি। বাপৰে বাপ কি খাতৰা। এই চাওক ৱাটাৰ ক্ৰচিং। হে বেটা, মই কেনেকৈ যাওঁ এতিয়া বাৰু? মই দেখোন ভিজিব লাগিব দেখোন। হা, ঐ চাওক খাকো। ভয়ে লাগে নহয় মোৰ। আজি ডেঞ্জাৰ। আৰু খাকো আছে ৰাম। এইখিনি কেনেকৈ পাৰ হ'ম বাৰু? হা, পাৰিবা? এই চাওক না, আমি আহি পাইছোঁ এতিয়া হিমালয়া পিকনিক স্পট। এই দেখা পাইছে চাওক, এইফালে পাৰ্কিং লৈ আছে। পাৰ্কিংটো অলপ বেছি কৈছে, 30 টকা। ইমানো নহয় বাৰু। চাওক গ্ৰীণ হিমালয়া পিকনিক স্পট। কেতিয়া খুলিছে এইটো? এইটো যোৱা বছৰ ডিচেম্বৰ 25 প্ৰায়।
যোৱা বছৰৰ পৰা ষ্টাৰ্ট হৈছে ন এটা 2020 ডিচেম্বৰ 2021 ডিচেম্বৰ আচ্ছা পানীটো থাকিলে চাগে আৰু মজা লাগিলে হয় ন পানী এবাৰে পানীটো ডাঙৰ হ'ল হয় এবাৰে সব ডং আছে না এতিয়া যদি পানী থকা টাইম কেতিয়া হ'ব এপ্ৰিল মাহত পানী চানী থাকিব চাগে অলপ কিছু কিছু এপ্ৰিল মাহত যদি পাহাৰৰ বৰষুণ হয় হা টেনশ্যন নাই আৰু তাৰমানে আচ্ছা আচ্ছা এফালে ৱাশৰুম আছে নেকি কৰবাত হা ৱাশৰুম টয়লেট এইকেইটা আছে এইফালে এইটো এটা একচুৱেলি মেইন বস্তু কি জানেনে আপোনালোকে হয় ৱাছৰুমটো বহুত দৰকাৰী বস্তু যিকোনো পিকনিক স্পটত মানে নতুন হ'ল না আমাৰ হয় সেইটোৰ কাৰণে আপোনালোকৰ অকণমান গুৰুত্ব দিব ভাল লাগিব এইটো টুৰিজিম সেক্টৰৰ মেইন বস্তু হ'ল টয়লেট হা টয়লেট মেইন বস্তু মেঘালয় যাব আপুনি বেলেগ পাওঁ নাপাওঁ টয়লেটটো বঢ়িয়া থাকে সেইকাৰণে যায়ো ভাল লাগে ডাঙৰ গাড়ীটো নাহিব আহিছিল ডাঙৰ মানে আপোনাৰ বাছ চাছ আহিছিলে এইখিনি যেতিয়া আহোঁতে আমাৰ সেইখন নদী নহয় জানো নদী হয় আমি কষ্ট কৰোঁ আৰু সেই পানীটো পানী শুকাই গৈছে পুৰা এতিয়া ধৰি লওক এতিয়া পানী সমানে আহিব নহয় এইফালে লপাৰা চাইডৰ আহিব পাৰে এইফালে আহাতে তাৰমানে আমি এইফালে আমি চাৰিটা এইফালে মানে এইফালে যে ৰাস্তা আছে তাৰমানে আমি তাৰ পৰা লেফ্ট চাইড মাৰি কিনে এইফালে আমি নাজানো ন আমি নহ'লে তাৰমানে আহিব পাৰে ৰাস্তা আমাৰ চাৰিটা আছে আমি গুগল মেপ চাই চাই আহি আছো এতিয়া বতৰত পানী শুকাই গৈছে চাৰি পুৰা পানী হ'লে বঢ়িয়া আছে একদম ইহে খাকো আপোনাৰ নিজে বনাইছে ন কালাৰিং কৰিলে চাগে আৰু ভাল লাগিব চাগে নে কৰিছিলে আচ্ছা 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 লাহে লাহে হ'ব ইম্প্ৰুভমেণ্ট আৰম্ভ কৰিছে এয়া চব লিখা আছে আপোনাৰ গ্ৰীণ হিমালয়া মানে যদি আমি কওঁ এতিয়া আমি আছো হিমালয়ত এয়া আমাৰ মুনু আমাৰ মাজত বৰ্তমান প্ৰথমবাৰৰ কাৰণে মুনু উপস্থিত হৈছে আজিৰ গাইড আজিৰ আমাৰ এই লোকেশ্যনটো বিশেষ লোকেশ্যনটো তেওঁৱে গাইড কৰিছে আমাক তো তেওঁলৈ এটা থাকিল মানে সুন্দৰ এটা ধন্যবাদ ইয়াতে আহক বহুত ধুনীয়া জেগা এক কি মজা চাওক না আপোনালোকে বিদ্যা কি সুন্দৰ পানী What a beautiful view. আগত ভূটান পাহাৰ সেইখন হৈছে ভূটান পাহাৰ মানে এখোজ দিলে আপুনি ভূটান পাব আমি কিমান আছে এজন আৰু ভূটান আৰু ভাৰতৰ কিমান আছে এইটো আপোনাৰ বিভক্ত হৈ পিনে এইটো আপোনাৰ তিনিআলি এইটো এফালে গৈছে এফালে আহিছে মজা কিন্তু চাওক না পুৰা একদম পুৰা পানী যেতিয়া হ'ব পুৰা এপ্ৰিল মাৰ্চ মানত বঢ়িয়া লাগিব আৰু ইফালে চাওক পুৰা বনাই দিছে বেছি দিন হোৱা নাই এইবিলাক নতুন চাওক बहुत ही सुंदर नज़ारा है यहाँ पे आप लोग बहुत ही सुंदर मजा ले सकते हैं यहाँ पे पूरा ब्यूटी ऑफ नेचर ब्यूटी ऑफ वाटर ইমান ডাঙৰ এৰিয়া কোনফালেদি আৰম্ভ কৰিম ভাবিয়ে পোৱা নাই মানে ইফালে যাম নে সিফালে যাম ইমানে দীঘল এৰিয়া বাপৰে বাপ মানে নতুনকে বনাইছেতো একদম মানে চাৰিওফালে আৰু ইমান ধুনীয়া হৈ আছে মোৰ তাতে আছে বহুত সুন্দৰ লাগিছে দেই এনেকুৱা নতুন লোকেশ্যনত আহি মানে খুবেই ভাল লাগে যিয়ে নহওক চাওক না চব বাঁহৰ সাঁকো বাপৰে বাপ ভয়ে লাগে মোৰ এইবিলাক বাঁহৰ সাঁকো চাকো পাৰ হ'ব কাৰণে এনেকুৱা নতুন লোকেশ্যনৰ মজা ল'বলৈ আমাৰ চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক আপোনালোকে যদি এনেকা নতুন জায়গা চাম বুলি ভাবিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া নতুন জায়গা দেখা পাই থাকিব আমাৰ লগতে আপোনালোকেও নতুন জায়গা দেখা পাব এনজয় কৰিব পাৰিব আমিও এনজয় কৰিম আপোনালোকেও এনজয় কৰিব কিমান মজা লাগিব আপোনালোকে ভাবকচোন আজি আমাৰ লগত আহিছে মুনু লাপুং আৰু এজন নতুন লাপুং বুলি নকওঁ দে বেয়া মানে আমি ঘৰত মাতা নাম তাৰ আচল নাম ৰাহুল হয় দেই এই চাওক পানীৰ গেট
তোমাক দেখাই নাই হ'ব হেৰি নকৰিবা एक भैया आया है उड़ीसा से उनको बुलाओ तो उनका ये लापुंग बोला था ना ये हाय आई एम राहुल एंड ये चैनल को सब्सक्राइब करना हाँ लाइक करना शेयर करना शेयर ओके करना डन ये भैया को बुलाओ एक भैया आया है उड़ीसा से वो पूरा आसाम नॉर्थ ईस्ट घूमने के लिए आया है तो हम ऐसे मतलब राहुल के साथ आया है तो हम उसको आज लेके आए हैं हम भी जाएगा उनको भी लेके आए हैं घूमने के लिए क्या हुआ এই চাওক কি কৰি আছে আমাৰ এইটো সৰু পোৱালি কি যে কৰি থাকে নহয় হেল্প মি প্লিজ চোৱাচোন চোৱা এখন আপোনালোকৰ সুইচ গেৰেজ এইটো পানীটো মানে হেৰি কৰিব পাৰে আৰু আহা আহা নামা গাড়ী চলাব বুলি ভাবিছা নেকি আহা You cannot namin this. আমি ধৰা তুমি ধৰা মই জপিয়াও চাওক না কি সুন্দৰ লোকেশ্যন কি লাগে আৰু এনেকা পালে এই যাবলৈ মন কৰক এই যাবে পুৰা দেখাই আৰু একদম মজা লাগিছে এই তলৰ পৰা ফটো মাৰিবাচোন পানীখিনি ন মজা লাগিব ন চাওক না কি সুন্দৰ এইটো জেগা দেখা পাই মোৰ এই আপোনাৰ মেঘালয় এটা জেগালৈ মনত পৰিছে মেঘালয়ৰ আপোনাৰ ইকো পাৰ্ক ভাল লাগিব এই চাল कितना अच्छा नजारा बहुत ही शानदार और खतरनाक प्लेस है शानदार और जानदार प्लेस ये साउथ ना कितना अच्छा नजारा है मैं पूरा फिदा है गोसे लोकेशन देखी पिने পুৰা ফটো সেশন চলি আছে আমি পুৰা একদম ভূটান বৰ্ডাৰত আছো ইফালে ভূটান আৰু একদম পুৰা সীমা আৰু একদম চাওক মজা বনাই দিছে কিন্তু দেই পুৰা ধুনীয়া বহিব পৰা পুৰা বাহেদি একদম বঢ়িয়াকৈ বনাই দিছে তাৰপিছত ইফালে হেৰি আছে মজা লাগিছে কিন্তু চাওক না কি খাতৰা এই চাওক এইটো যেতিয়া এইটো দেখা পাইছে পানী পৰি আছে যেতিয়া বাৰিষা কাল হয় গোটেই ইয়াতে চব পানী হৈ থাকে আপোনালোকে গুগলত যেতিয়া মাৰি চাব তেতিয়া ফটোবিলাক দেখা পাব কি ধুনীয়া এতিয়া কমচে কম এতিয়া পানীটো শুকাইছে সেইকাৰণে মানে এতিয়া অলপ পানীটো নাই ইফালে চব শিল দেখা পাইছে আপোনালোকে এই চাওক পুৰা শিল একদম আৰু আমাৰ এটা ফটো উঠি আছে দেই এই চাওক একশ্যন দুফালে দুটা শিল লৈ লৈছে ইমান বডি একদম দেখা বাপৰে বাপ এয়া টুডেজ ৱৰ্কআউট ইফালে ৰাইট চাইডে আছে 5 কিলো ইফালে আছে 7.5 কিলো দুটাৰ মাজত আছে 2.5 কিলো ইমান সুন্দৰ সুন্দৰ ভিউ পইণ্ট আপোনালোকে দেখা পাব নহয় ইয়াতে এই চাউণ্ডটো শুনিলে মোৰ কিবা দেহা মন খাট পৰি যায় পুৰা ये देखो वो उड़ीसा से जो आया था ना ये इसको मुंह दिखाएंगे हम अभी আপোনালোকে মোৰ ভিডিঅ'বিলাক বহুত লম্বা লম্বা দেখা পায় সেইকাৰণে চাগে চাব অলপমান হেৰি লাগে কিন্তু কি কৰিম তো ট্ৰেভেল ভিডিঅ'বিলাক সদায় লম্বাই হয় কাৰণ আপোনালোকে যিহেতু জাগাটোত আহে একবাৰে গোটেইখিনিতো দেখুৱাব চেষ্টা কৰোঁ ন তো কাটি দিলেতো একো লাভ নহয় সেইকাৰণে মোৰ ভিডিঅ'বিলাক লম্বা হয় তো এবাৰ ভাবিছোঁ ভিডিঅ'বিলাক পাৰ্ট 1 পাৰ্ট 2 কৰিম তো আপোনালোকে চাব আৰু পাৰিলে অলপ যদি ভাল লাগে সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব আৰু শেয়াৰো কৰি দিব তেতিয়া ভাল লাগিব নতুন নতুন জায়গা দেখা পাব আমাৰ লগতে নে কি কোৱা yes this is the spirit I'm just
কি দলং দেখোন এখন এঢলীয়া দলং